মুখ্যমন্ত্ৰীয়ে অসমৰ নিবনুৱাসকলক কৈছিলে যে তামোল এখনো নোখোৱাকৈ তেওঁলোকক চাকৰি দিব 1 লাখ। মাৰ্চ মাহৰ ভিতৰত 1 লাখ চাকৰি দিব। এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে নিজৰ এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। বৰঞ্চ নিবনুৱাসকলৰ পৰা এপ্লিকেশ্যনৰ নামত 500 টকাকৈ পইচা লৈছে আৰু নিজৰ হেলিকপ্টাৰৰ নামত সেই একেজন মুখ্যমন্ত্ৰীয়ে 20 কোটি টকা খৰচ কৰিছে। যদি চৰকাৰ ধনী 20 কোটি টকা যদি মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ চাৰ্টাৰ ফ্লাইটত খৰচ কৰিব পাৰে, তে নিবনুৱাৰ পৰা কিয় পইচা লয়? নিবনুৱাবিলাককতো তেওঁ ভাগিন বুলি কয়। ভাগিনবিলাকৰ পৰা চাকৰিও দিব নোৱাৰে, ফৰ্ম ফিলাপৰ নামত 500 টকাকৈ কিয় লয়? এইটোতো অপৰাধ হয়নে নহয়? এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিম যে যদি আপোনাৰ পইচা আছে তে আপুনি প্ৰথমতে নিবনুৱাসকলৰ পইচা ঘূৰাই দিয়ক। বৰাকত 22 দিন মানুহ পানীৰ তলত থাকিলে, 2 দিন ৰিলিফ দিছে, পশু খাদ্য দিবই নোৱাৰিলে। এখন সৰু ছুইচ গেট বনাব নোৱাৰাৰ কাৰণে গোটেই বৰাক পানীত ডুবি গ'ল, শিলচৰ পানীত ডুবি গ'ল আৰু তেওঁ 20 কোটি টকা হেলিকপ্টাৰত চাৰ্টাৰ ফ্লাইটত খৰচ কৰে। গতিকে এইটো যে এটা সেই আগৰ যি ৰাজতন্ত্ৰ, যে ৰজা আৰামত থাকিব লাগিব প্ৰজাৰ যি হৈ হওক, এটা ৰাজতন্ত্ৰমুখী চিন্তা চৰ্চাৰে যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজভৱনৰ পুঁজি যে অপচয় কৰিছে, এইটো তাৰ এটা প্ৰমাণ যে তেওঁ যি মন যায় তাকে কৰিব, জনতাৰ যি হৈ হওক। এতিয়া তেওঁ ৰজাই এতিয়া ৰথত ঘূৰি ফুৰিব, প্ৰজা পানীত ককবকাই থাকিব। ৰজাই চাৰ্টাৰ ফ্লাইটত ঘূৰি থাকিব, প্ৰজাই নিবনুৱাই চাকৰি ল'বৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিবলৈ চাকৰি পাওক বা নাপাওক 500 টকা ৰজাক দি থাকিব লাগিব। গতিকে এই পৰম্পৰা, এই অশুভ পৰম্পৰা মুখ্যমন্ত্ৰীয়ে বন্ধ কৰিব লাগে। এজন ডেকা মুখ্যমন্ত্ৰী, 50 বছৰ কোনোমতে পাৰ হৈছে। তৰুণ গগৈ ডাঙৰীয়াই 85 বছৰ বয়সতো বহুত জেগালৈ গাড়ী লৈ পেলাই গৈছিলে আৰু 50 বছৰ কোনোমতে পাৰ হোৱা এজন ডেকা মুখ্যমন্ত্ৰীৰ এই ধৰণে ৰাজভঁৰালৰ পৰা গুগ্ৰাসে যিধৰণে পইচা অপব্যয় কৰিছে, এইবিলাক কথাৰ কাৰণে আজি অসমৰ আৰ্থিক অৱস্থা বেয়া হৈ গৈছে। আজি মদৰ দাম বঢ়াইছে, অন্যান্য বস্তুৰ দাম বঢ়াইছে, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বঢ়াইছে। একমাত্ৰ কাৰণটো তাৰমানে বুজিব লাগিব যে চাৰ্টাৰ ফ্লাইট আৰু হেলিকপ্টাৰত উৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ যিটো হাবিয়াস, মুখ্যমন্ত্ৰীৰ চাৰ্টাৰ ফ্লাইট আৰু হেলিকপ্টাৰৰ যিটো চখ, এই চখটোৰ কাৰণে অসমৰ মানুহে কৰ ভৰি আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে আপুনি মিতব্যয়ী হওক। ৰজা কেৱল সুখত থাকিলে নহ'ব, ৰজাই নিজৰ চখ সম্পূৰ্ণ কৰিলে নহ'ব। প্ৰজাৰ কি বিচাৰিছে, প্ৰজাৰ সুখৰ কাৰণে আপুনি চিন্তা কৰক। যে তেওঁ যিদিনাখনলৈকে আছে তেওঁ উৰি থাকিব লাগিব। তাৰপিছত অসমৰ পৰিস্থিতি কি হ'ব, অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত কি হ'ব? আজি ইমান দিন তৰুণ গগৈ ডাঙৰীয়াৰ দিনত শান্তি আহিছিলে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পাছত এতিয়া চৰকাৰে যিমান চাকৰি দিছে, এটা তেনেকুৱা পাৰ্চেণ্টেজ আজি আলফাত গৈ পেলাই জইন কৰিছে। আজি অসমৰ যুৱ প্ৰজন্ম মুখ্যমন্ত্ৰীৰ এছাম ভাগিনীয়েক আজি আলফালে কিয় গৈছে? এই যে পৰিকল্পনাবিহীন, উদূৰদৰ্শী, অৰ্থনৈতিক কোনো পৰিকল্পনা নথকাৰ কাৰণেই আজি ৰাজ্যখনৰ এই অৱস্থা হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়াৰ লগতে খৰচ কমোৱাটো, বিশেষকৈ তেওঁ যি ধৰণে এই চৰকাৰী ধনৰ অপচয় কৰিছে, এইটো যদি ৰোধ কৰা নাযায় তেতিয়াহ'লে আমাৰ ধাৰো বৃদ্ধি পাব। এতিয়া 10,000 কোটিতকৈ বেছি টকা আমি সুদ দিব লাগে বছৰত, আৰু মুখ্যমন্ত্ৰীজনে যদি বছৰত এনেকৈ 20 কোটি টকা কেৱল নিজৰ ভোগবিলাসৰ কাৰণে খৰচ কৰে, তেতিয়াহ'লেতো ৰাজ্যৰ অৰ্থনীতি যে ভাগি পৰিব, এইটো নিশ্চিত।